নমস্কাৰ, আপোনালোক আটাইকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই চাওক এয়া ব্ৰইলাৰ মাংসৰ আৰু কচুথোৰ এটি ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে এয়া ব্ৰইলাৰ মাংস গোটাই লৈছোঁ। এয়া কচুথোৰ চুচ গুচাই টুকুৰা টুকুৰি কৰি কাটি ল'লোঁ। এয়া দুটা আলু কাটি ল'লোঁ। এয়া দুটা পিঁয়াজ, নহৰু, আদা আৰু কেইটামান কেঁচা জলকীয়া লৈছোঁ। প্ৰথমে মই ব্ৰইলাৰ মাংসখিনি কেৰাহী এখনত গৰম কৰি ইয়াৰ তেলখিনি আঁতৰাই ল'ম। আমাৰ ঘৰত ব্ৰইলাৰ মাংস আনিলে এনেদৰে কেৰাহীত গৰম কৰি তেলখিনি বাহিৰ কৰি লওঁ, নহবা বইল কৰি সেই ব্ৰইলাৰ মাংসখিনি খোৱাৰ উপযোগী কৰি লওঁ। এতিয়া এনেদৰে কিছু সময় কেৰাহীখনত ব্ৰইলাৰ মাংসখিনি দি লৰাই থাকিম আৰু ইয়াৰ তেলখিনি বাহিৰ কৰি ল'ম। এনেদৰে লৰাই ইয়াৰ তেলখিনি বাহিৰ কৰি ল'ম। তেতিয়া ব্ৰইলাৰ মাংসখিনি খালে আমাৰ একো অপকাৰ নহয়। গেছটো কমাই দি মই লাহে লাহে লৰাই পেলাই এইখিনি ভাজি আছোঁ। অলপ তেল বাঢ়ি গৈছে। মাজত তেলখিনি কেনেদৰে ওলাই গৈছে। এতিয়া এনেদৰে কাষলৈ মাংসখিনি দি মাছটো খালী কৰি থৈছোঁ। তেলখিনি যাতে বাগৰি মাজলৈ আহি জমা হৈ যায়। মই মাংসখিনি এতিয়া কাঢ়ি থ'ম। মই এইখিনি ঠাণ্ডা হ'বলৈ দি কেৰাহীখন ধুই ল'ম। এইফালে মই চাওক এয়া পিঁয়াজ কাটি ল'লোঁ। এইফালে আদা নহৰু পেষ্ট বনাই ল'লোঁ। এয়া মাংসখিনি মই ভাজি লৈ ইয়াতে কাঢ়ি থৈ ৰাখিছিলোঁ। এতিয়া পুনৰ এইখিনি কচুথোৰ লগত মই বনাম। এতিয়া কেৰাহীখন পাতি পুনৰ মই কেৰাহীখন গৰম হ'ব দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত মই অকণমান তাতে তেল দি দিছোঁ। তেলখিনি গৰম হয় মানে মই আলু কেইপিছত হালধি আৰু অকণমান নিমখ সানি লৈছোঁ। প্ৰথমে আলু কেইপিচ মই এয়া ফ্ৰাই কৰি কাঢ়ি থ'ম।
আলুকে পিচ মই লুটিয়াই দিছোঁ। অলপ ৰঙচুৱা বৰণ হ'লেই মই আলুকে পিচ নমাই থ'ম। হাফ ফ্ৰাই কৰি ল'ম একে পিচ। পুনৰ হেতাখনেৰে মই আলু পিচ লৰাই কাঢ়ি ল'লোঁ। ৰঙচুৱা হৈছে যিহেতু ইয়াৰ কাঢ়িব হ'ল। এতিয়া সেইখিনিৰ তলতে মই পিঁয়াজখিনি দিলোঁ কাটি লোৱা। পিঁয়াজখিনি দি হেতাখনেৰে ভালদৰে লৰাই এইখিনি 1 মিনিটমান সময় ভজাৰ পিছত মই ইয়াতে আদা, নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্টটো দি দিম। পিঁয়াজখিনি আধা ভজা হৈ গৈছে। ইয়াতে নহৰু পেষ্টটো দি দিছোঁ। এইখিনি দিয়াৰ পিছত ভালদৰে হেতাখনেৰে লৰাই ল'লোঁ। এতিয়া নহৰু কেঁচা গোন্ধ নোযোৱালৈকে মই এইখিনি ভাজি থাকিম। এতিয়া ইয়াতে মই মাংসখিনি দি দিলোঁ। মাংসখিনি দিয়াৰ পিছত ভালদৰে লৰাই মই ইয়াত এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি পাউডাৰ দি দিছোঁ। এইখিনি দিয়াৰ পিছত ভালদৰে হেতাখনেৰে লৰাই দিছোঁ। এতিয়া মই এখন ঢাকনিৰে এইখিনি ঢাকি দিম সিজিবৰ বাবে। এনেদৰে কিছু সময় সিজাৰ পিছত মই পুনৰ ঢাকনিখন খুলি মাংসখিনি লৰাই দিছোঁ। ইয়াতে মই এতিয়া আলু পিচ দি দিম। আলু পিচ দিয়াৰ পিছত ভালদৰে লৰাই মই পুনৰ ঢাকি দিলোঁ। এনেদৰে প্ৰায় 3 মিনিটমান সময় ৰখাৰ পিছত মই পুনৰ ঢাকনিখন খুলি এইখিনি লৰাই দিলোঁ। এতিয়া মই ইয়াতে কচুথোৰখিনি দি দিছোঁ। কচুথোৰখিনি দিয়াৰ পিছত পুনৰ লৰাই অকণমান সময় মই এইখিনি সিজিবৰ বাবে আকৌ ঢাকি দিছোঁ। এনেদৰে প্ৰায় 2-3 মিনিট ৰখাৰ পিছত পুনৰ ঢাকনিখন খুলি মই এইখিনি লৰাই ইয়াতে অকণমান এতিয়া জিৰা পাউডাৰ দি দিম। চাওক অকণমান জিৰা পাউডাৰ দিছোঁ, অকণমান ৰেড চিলি আৰু অকণমান জালুকৰ গুড়ি দিছোঁ। এইখিনি দিয়াৰ পিছত ভালদৰে লৰাই পুনৰ মই এইখিনি এতিয়া আকৌ ঢাকি দিম ভালদৰে সিজিবৰ বাবে। অকণমান নহৰু পেষ্টটো যে বনাইছিলোঁ মিক্সি বাতিটো আউখালি মই ইয়াতে অকণমান এতিয়া পানী অকণ দি দিম। এইখিনি দিয়াৰ পিছত পুনৰ লৰাই দিলোঁ। এতিয়া মই এইখিনি ঢাকি দিম ভালদৰে সিজাওক। এতিয়া মই পুনৰ ঢাকনিখন আঁতৰাই চাওঁ। চাওক
অলপ অলপ সিজিছে, হ'লেও ভালদৰে হৈ উঠা নাই আৰু কিছু সময় ৰাখিব লাগিব। ইয়াতে অকণমান আৰু পানী এড কৰিম মই। ইয়াত আলুখিনি সিজিছে যদিও ভালদৰে সিজা নাই। পুনৰ ঢাকনিখন দি মাছখিনি সিজিবলৈ এৰি দিলোঁ। অকণমান পানী দি দিছিলোঁ মই, চাওক এয়া পুনৰ লৰাই দিছোঁ। চাওক এতিয়া ধুনীয়াকৈ আলুখিনি সিজিলে। মই হেতাখনেৰে আলু কেইপিচমান ভাঙি দিছোঁ। আলুখিনি ভাঙি দিছোঁ, ডাঠ হ'ব তেতিয়া। চাওক কচুখিনি কমি গ'ল, চিনিয়ে নোহোৱা হৈ গ'ল কচুথুৰখিনি। অকণমান ঢাকনিখন খুলি এনেদৰে ৰাখিছোঁ পানীখিনি শুকাবৰ বাবে। মোৰ আজি ব্ৰইলাৰ মাংস আৰু কচুথুৰ তৰকাৰী ৰেডি। এইখিনি মই এতিয়া গৰমে গৰমে কাঢ়ি লৈ ভাতৰ লগত আমি সকলোৱে খাম। আপোনালোকেও এনেদৰে কচুথুৰ লগত ব্ৰইলাৰ মাংস বনাই খাই চাব। খাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।